অসমত বিধানসভা নিৰ্বাচন শেষ হ'ল আৰু নিৰ্বাচনৰ ফলাফলো ইতিমধ্যে আপোনালোকে সকলোৱে পাইছে। কিন্তু এই ফলাফল কেৱল এজন বিধায়ক বা এখন চৰকাৰক নিৰ্বাচিত কৰা ফলাফলেই আছিল নে ই আছিল অসমৰ নৱপ্ৰজন্মৰ সপোন আৰু বাস্তৱৰ মাজৰ এখন যুদ্ধ? আজি আমি এই বিশ্লেষণটোত কোনো দলৰে জয় পৰাজয় আলোচনা কৰিবলৈ অহা নাই। আজি আমি আলোচনা কৰিবলৈ আহিছোঁ এনে কিছুমান কথা যিবোৰ চৰ্চা কৰিবলৈ হয়তো মূলসুঁতিৰ বহুতো সংবাদ মাধ্যমে ভয় কৰে। নমস্কাৰ, মই নীলোৎপল আৰু আড্ডালৈ আপোনাক স্বাগতম। এইবাৰ বিধানসভা নিৰ্বাচনত বিৰোধীৰ স্থিতি কি হ'ল? বিৰোধীৰ মূল দল ভাৰতীয় জাতীয় কংগ্ৰেছে কিয় 10% আসন লাভ কৰিবলৈ সক্ষম নহ'ল? ইয়াৰ এটা স্পষ্ট আৰু মূল কাৰণ হৈছে বিৰোধীয়ে ভোটাৰৰ মাজত নিৰাপত্তাৰ আৱেগ গঢ়ি তুলিব নোৱাৰিলে। শাসকীয় পক্ষৰ হাতত এটা স্পষ্ট মেছেজ আছিল, কিন্তু বিৰোধীৰ হাতত আছিল মাত্ৰ এটা সমালোচনাহে। আজিৰ ভোটাৰে কেৱল সমস্যা নুশুনে, ভোটাৰে সেই সমস্যাবিলাকৰ সমাধানো বিচাৰে, যিটো দিয়াত বিৰোধী সম্পূৰ্ণ বিফল হ'ল। বিশ্লেষণটো আগবঢ়াই নিয়াৰ আগতে এটা সৰু অনুৰোধ, আপুনি যদি আমাৰ চেনেলটোত নতুন হয় তেতিয়া অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কালিৰ পৰা আটাইতকৈ চৰ্চিত বিষয়টো হৈছে ডক্টৰ জ্ঞানেশ্ৰী বৰা, লুৰিণজ্যোতি গগৈ বা কুন্কী চৌধুৰীৰ নিচিনা নতুন ধাৰাৰ প্ৰাৰ্থীসকলে কিয় পৰাজয় বৰণ কৰিবলগীয়া হ'ল। ইয়াৰ কাৰণবিলাক এনেধৰণৰ যে ৰাজনীতি মানেই কেৱল ডিগ্ৰী নহয়, ৰাজনীতি মানে হ'ল তৃণমূল পৰ্যায়ৰ মানুহৰ লগত থকা একোটা সংযোগ। তেওঁলোকৰ আদৰ্শ ওপৰ মহলৰ আছিল, কিন্তু মাটিৰ মানুহৰ সমস্যাবিলাকৰ লগত তেওঁলোকৰ অংকটো ক'ৰবাত অমিল হ'ল। শিক্ষিত হ'ল বুলিয়েই যে এজন মানুহ ভাল নেতাও হ'ব পাৰে, এই ধৰি লোৱা ধাৰণাটো হয়তো ভুল হ'বও পাৰে। কাৰণ যিদৰে এজন অভিজ্ঞ নেতাই সমাজখনক সহজতে বুজি পায়, এজন কেৱল শিক্ষিত ব্যক্তিয়ে সেইটো বুজি পোৱাত হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে। কিন্তু ডক্টৰ জ্ঞানেশ্ৰী বৰা, কুন্কী চৌধুৰী বা লুৰিণজ্যোতি গগৈৰ দৰে নতুন চামৰ নেতাৰ পৰাজয়ে চিন্তা কৰিবলগীয়া বিষয় এৰি থৈ গৈছে। কাৰণ যদি এনেদৰে নিকা ভাৱমূৰ্তিৰ নেতাসকলে যদি মুখ ঠেকেচা খায়, তেনেহ'লে ভৱিষ্যতে অন্য এজন শিক্ষক, এজন অধিবক্তা বা এজন বুদ্ধিজীৱীয়ে এনেদৰে ৰাজনীতিলৈ আহিবলৈ সাহস কৰিব পাৰিবনে? শাসকীয় মিত্ৰজোঁটে 100খন আসন অতিক্ৰম কৰি এক বৃহৎ জয় লাভ কৰিছে। ইয়াৰ অৰ্থ হ'ল যে ৰাইজে চৰকাৰৰ কামত মোহৰ মাৰিছে। ইয়াৰ বিপৰীতে বিৰোধীয়ে কিন্তু 10% আসনো লাভ কৰিবলৈ সক্ষম নোহোৱাটো এক চিন্তাৰ বিষয়। কাৰণ এই অংকটোৱে শাসকীয় চৰকাৰক একনায়কত্ববাদী কৰি তুলিব নেকি? এজন নাগৰিক হিচাপে আপুনি, মই এই বিষয়ে কিন্তু নিৰীক্ষণ কৰিব লাগিব। নিৰ্বাচন আহিব আৰু যাব, কিন্তু আপুনি মই সেই সমাজখনতে জীয়াই থাকিব লাগিব। গতিকে আপুনি কি ভাবে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, লগ পাম অন্য এটা বিশ্লেষণৰ সৈতে। ধন্যবাদ। জয় অসম।